নিউজিলেণ্ডে 2026 চনৰ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিলে। আজি অনুষ্ঠিত হোৱা প্ৰথমখন ছেমি ফাইনেলত চাউথ আফ্ৰিকাক 9 উইকেটত পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে টি-20 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ আগতে এবাৰ ফাইনেলত প্ৰৱেশ কৰিছিলে যদিও অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হ'বলগীয়া হৈছে আৰু এইবাৰ দ্বিতীয়বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে। বহুতেই ভাল লাগিছে কাৰণ নিউজিলেণ্ড মোৰ ভাৰতৰ পিছত অন্য এটা দল যিটোক মই বহুত ভাল পাওঁ, সেয়েহে বহুত ভাল লাগিছে নিউজিলেণ্ড ফাইনেলত প্ৰৱেশ কৰাৰ কাৰণে। কিন্তু 170 ৰানৰ যিটো টাৰ্গেট দিছিলে চাউথ আফ্ৰিকাই, সেইটো মাত্ৰ 13 অভাৰতে সেইটো চেছ কৰি দিলে নিউজিলেণ্ডৰ বেটাৰে। দুইজন অপেনাৰে মানে চাউথ আফ্ৰিকাক মেচখনত আহিবলৈ দিয়া নাছিলে। পাৱাৰ প্লে 6 অভাৰতে 80+ ৰান কৰি দিছে। প্ৰথমে বেটিং কৰিও যদি ক'বলৈ যাওঁ, চাউথ আফ্ৰিকাই বহুত বেয়া পাৰফৰ্মেঞ্চ কৰিছে, যিটো আজি চাউথ আফ্ৰিকাক ফেভাৰেট কৰি আছিলে যে চাউথ আফ্ৰিকা হয়তো ফাইনেল প্ৰৱেশ কৰিব বেক টু বেক, কিন্তু চাউথ আফ্ৰিকাক আজি পৰাস্ত কৰিলে। বলিঙৰ ক্ষেত্ৰতো নিউজিলেণ্ডে প্ৰথমে বহুখিনিয়ে ভাল প্ৰদৰ্শন কৰিছিলে বলিঙো, কিন্তু শেষৰ ফালে মাৰ্কো ইয়ানছনৰ এটা সুন্দৰ ইনিংছৰ বলত আফ্ৰিকাই 170 ৰানৰ টাৰ্গেট দিবলৈ সক্ষম হয়। কিন্তু ফেন এলেন আৰু টিম চাৰ্ফেটৰ যি বিস্ফোৰক অপেনিং জুৰিয়ে তেওঁলোকক মানে নাস্তা নাৰভুত কৰি দিলে, তেওঁলোকক খেলখনত আহিবলৈ নিদিলে কোনো পধ্যে আৰু 13 অভাৰতে 170 ৰান টাৰ্গেটৰ চেছ কৰি দিছে। আৰু নিউজিলেণ্ডে ছেমি ফাইনেলত এইবাৰেই নহয়, চাউথ আফ্ৰিকাক ইয়াৰ আগতো বহুবাৰ ছেমি ফাইনেলত পৰাস্ত কৰিছে। আমি 2015 চনৰ ODI ৱৰ্ল্ড কাপৰ আমি যদি কথা ক'বলৈ যাওঁ, তাতো নিউজিলেণ্ডৰ হাতত ছেমি ফাইনেলত পৰাস্ত হৈছে চাউথ আফ্ৰিকা। আমি দেখিছিলোঁ যে AB ডিভিলিয়াৰ্ছ, তাৰপিছতে ফফ ডু প্লেছিছ, ডেল ষ্টেন, মণি মৰ্কেল যি আমাৰ বলিং কোচ হয় বৰ্তমান, তেওঁলোক সকলোকে আমি কান্দি থকা আমি দেখিবলৈ পাইছিলোঁ। 2015 চনত আমি সেই পৰিৱেশটো দেখিছিলোঁ আৰু 2025 চনৰ যি চেম্পিয়ন ট্ৰফি, তাতো ছেমি ফাইনেলত পৰাস্ত কৰিছে নিউজিলেণ্ডে। চকাৰ বুলি কয়, তেওঁ চক কৰি যায়, মানে ফেভাৰেট হৈ থাকে টিমটোক, কিন্তু অন্তিম সময়ত আহে তেওঁলোকে চক কৰি দিয়ে। যোৱাবাৰ ফাইনেলত হাৰিছে, এইবাৰ ছেমি ফাইনেলত হাৰিছে। সেইটো কাৰণে তেওঁলোকৰ ওপৰত যিটো চকাৰ নাম আছে সেইটো হয়ে সাংঘাতিক। তেওঁলোক হয়ে মানে তেওঁলোকে চক কৰি দিয়ে, তেওঁলোকক বহুত ফেভাৰেট কৰি থাকে, কিন্তু তেওঁলোক ছেমি ফাইনেল হওক ফাইনেল আহি তেওঁলোক হাৰি যায়। এইটো নাৰ্ভাছ হয়, কিবা হয়, তেওঁলোকে মানে পেনিক হৈ যায় হয়তো, সেইকাৰণে তেওঁলোকে এই লাষ্ট মমেণ্টত আহি তেওঁলোক হাৰি যায়। সেই প্ৰথম দল হৈছে যিটো আমাৰ ইণ্ডিয়া দল অপৰাজিত হৈ আছিলে 2024 চনৰ পৰা। তেওঁলোকে আমাক ছুপাৰ 8ৰ প্ৰথমখন মেটছত হ'বলৈ ভাবিছিলোঁ তেওঁলোকে এইবাৰো ফাইনেল খেলিব, কিন্তু নিউজিলেণ্ডৰ আগত যিহেতু আহি গ'ল, নিউজিলেণ্ডে এবাৰো হাৰা নাই ছেমি ফাইনেলত চাউথ আফ্ৰিকাৰ বিৰুদ্ধে, সেইকাৰণে তেওঁলোক আজিও হাৰিলে। নিউজিলেণ্ডে বহুত ভাল পাৰফৰ্মেঞ্চ কৰিছে, মানে ছেকেণ্ড ইনিংছততো চাউথ আফ্ৰিকাক কোনো সময়তে তেওঁলোকক আহিবলৈ নিদিলে যে মেটছখনত। প্ৰথম অভাৰৰ পৰা যি তেওঁলোকে ডমিনেট কৰিলে চাউথ আফ্ৰিকাৰ ওপৰত, 13 অভাৰতে 170 ৰান চেছ কৰি দিলে। সেইকাৰণে চাউথ আফ্ৰিকাই কোনো সময়তে তেওঁলোকে এই মেটছখনত আহিব নোৱাৰিলে আৰু ওৱান ছাইডেড মেটছ নিউজিলেণ্ডে লৈ গ'ল আৰু ফাইনেলত প্ৰৱেশ কৰিলে। নিউজিলেণ্ড এতিয়া আহমেদাবাদত যাব প্ৰথমটো ফাইনেলিষ্ট হিচাপে 2026 চনৰ টি-20 বিশ্বকাপত। অহা কাইলৈ ভাৰত আৰু ইংলেণ্ডৰ মাজত হ'ব দ্বিতীয়খন ছেমি ফাইনেল, আৰু আমি আশা কৰিছোঁ ভাৰত আৰু নিউজিলেণ্ডৰ মাজত এই 2026 চনৰ টি-20 বিশ্বকাপৰ ফাইনেলখন হওক আহমেদাবাদত। আৰু ভাৰতে যি আহমেদাবাদত 2023 চনত বিশ্বকাপ জিকিব নোৱাৰিলে, এইবাৰ আশা কৰিছোঁ আহমেদাবাদত এইবাৰ ভাৰতে জয়লাভ কৰক। 2023 চনৰ যিটো সপোন পূৰাব নোৱাৰিলে, এইবাৰ সেইটো সপোন পূৰা কৰক। আপোনালোকে কি বিচাৰে, ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ফাইনেল মেটছখন হ'বনে নহ'ব, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।